ঐ ৰাতি হ'লে মোৰ বৰ ভয় লাগে অ'। মোৰো বহুত ভয় লাগে। ঐ তহঁত দুটাই কি কৰি আছ ৰাতিখন? আমাৰ ৰাতি বৰ ভয় লাগে, তাকে পাতি আছো। ধুই সেইটো কথা, ৰাতি মানুহ ভয় কৰে নেকি? এবাৰ মোক কি হৈছিল জান? কি হৈছিল কচোন? এবাৰ আৰু বুজিছ নাই, মই আৰু মোৰ লগৰ এটা বন্ধু বিয়াত গৈছিলোঁ। তাৰ ঘৰ হোজাইত। মই আৰু নগাঁৱৰ পৰা তোৰ হোজাই যাওঁতে মাজতেতো দবকাত আৰু হোজাইৰ মাজত মস্ত ডাঙৰ এখন শাল বাগান আছে, বুজিছনে? সেই বাগানখনত বোলে বহুতো ডকাইত চোৰ আৰু বহুত মাৰ্ডাৰ কেছ হৈছে, বুজিছ? মোক আৰু ঘৰত কৈছে অকণ সোনকালে আহিবি। মই বোলো কিহৰ ভয়ো, ময়ো এইবোৰলৈ ভয় নকৰোঁ ভূত চোত। মইনো অকলে কি গাড়ী লৈ যাম, বাপেকে বাইককে লৈ গ'লোঁ, বুজিছনে? ইয়াৰ পৰা আহোঁতে আৰু মোৰ দেৰি হ'ল। মোৰ তাৰ পৰা আহোঁতেতো 9টামান বাজিল, বুজিছনে? আহিলোঁ, লগৰবোৰে কৈছে, দুটামানে কৈছিল বোলে বৌ তোক অকণ আগবঢ়াই দিওঁ। মই বোলো এই চালা কিয়নো লাগে, মই ভয় নকৰোঁ নহয় একোলৈ। উস্তাদি মাৰিব ক'বও নোৱাৰোঁ দেচোন, ৰাতিখন ভয় লাগে বুলি। লগৰবোৰক পাৰিম বুলি আহি গ'লোঁ। যেতিয়াই আৰু তোৰ মই শাল বাগানখনৰ ওচৰ পাইছোঁহি, অকণমান ভয় ভয়ো লাগিছে, গাটো অকণমান তোৰ কিবা কিবি লাগি গৈছে। মই আৰু অকণমান আহিছিলোঁহে, বুজিছনে? মইতো লক্ষ্য কৰিছোঁ মোৰ পিছত কিবা এটা আহি আছে। পিছলৈ আৰু তোৰ ঘূৰি চাই দেখিলোঁ মানুহৰ দৰে এটা ছাঁ মোৰ পিছফালে আহি আছে। ছাঁটোৱে আৰু তোৰ যদিও বগা কাপোৰ পিন্ধিছে, কাপোৰবোৰ লেতেৰা। মোৰ পিছে পিছে উৰি আহিছে। মোৰতো পালোঁ, ভাবিছোঁ আজি মোক পালে আৰু প্ৰভু বচাবাহে আৰু বুলি কৈ মই এক্সেলেটৰ পূৰা দবাইছোঁ, বুজিছ? মই যিমানেইতো এক্সেলেটৰ দবাইছোঁ, ছাঁটো সিমানে মোৰ ওচৰ চাপি আহি আছে। লাহে লাহে ছাঁটো তোৰ এজনী ধুনীয়া ছোৱালীলৈ, বুজিছনে? একদম চুলি মেলা বগা ছোৱালী এজনী মোৰ সন্মুখত থিয় হৈ গ'ল নহয়। যিমানে ওচৰ চাপি আহিছে, একদম কাপোৰযোৰ বগা হৈ হৈ গৈ আছে, বুজিছনে? ছোৱালীজনীও আগবাঢ়ি আহি মোৰ বাইকত সন্মুখত ৰৈ গ'ল, বুজিছনে? মই তেতিয়া তোৰ বাগানৰ একদম মাজভাগ পাইছিলোঁহে। মোৰতো একে বুকুখন চিৰিংকৈ মাৰিলে, বুজিছনে? এতিয়া মই আগবাঢ়িবও নোৱাৰা হ'লোঁ, পিছুৱাইও যাব নোৱাৰা হ'লোঁ। উপায় নাপাই ৰাখি দিলোঁ আৰু বাইকখন। কোন তুমি? মোৰ কিয় পিছ লৈছা? নাই, বুজিছনে? একো উত্তৰ নাই, খালি আৰু কান্দিছে, চকু জুলজুলীয়া হৈ গৈছে। আৰু কাপোৰযোৰ ইমান বগাটো মোৰ চকু চাপ মাৰি ধৰিছে, বুজিছনে? চকু মেলিব পৰা নাই। যেন তাই একো নক'বই মোক। মই সুধি আছোঁ, মনে মনে আছে। ভয়তে খঙতে চালা এবাৰ ধমকি দি সুধিলোঁ, নোকোৱা কিয়? মই কি ভুল কৰিলোঁ? মোক কিয় পিছা লৈছা তুমি? শেষত তাই ক'লেগৈ, বুজিছ, কিদৰে এটা পাষণ্ড লৈ তাইক হত্যা কৰি সেই হাবিখনত পুতি থৈ গ'ল। তেতিয়াৰ পৰা তাই এই ৰাস্তাটোদি যিমান মানুহ অহা যোৱা কৰে, সেই মানুহবোৰৰ মাজত হত্যাকাৰীটো বিচাৰি ফুৰিছে। যেতিয়ালৈকে হত্যাকাৰীটোক বিচাৰি নাপায়, তেতিয়ালৈকে তাই এনেদৰেই ঘূৰি থাকিব। তাৰপিছত তাই ক'লে, এইদৰে তাই সকলো পথিকক ৰাখি লৈ নিজৰ কৰুণ কথা শুনাই আৰু শুনাই পেলাই যাবলৈ দিয়ে। মই আৰু স্বস্তি উশাহ এটা লৈ বোলো বচালা আৰু প্ৰভু, বাচিলোঁ আৰু কেনেবাকৈ। পিছে মোৰ মনত এটা প্ৰশ্ন খুৰদুৱাই আছিল, বুজিছনে? মই আৰু উপায় নাপাই সুধিয়ে দিলোঁ। কি কথা সুধিলি তই ভূতক? মই তাইক সুধিলোঁ, বোলো পিছে এটা কথা নহয়, আপোনাক মই প্ৰথম দেখোঁতে আপোনাৰ কাপোৰযোৰ লেতেৰা আছিল, কিন্তু আপুনি যিমান মোৰ ওচৰলৈ আহি আছে, আপোনাৰ কাপোৰযোৰ বগা হৈ মই চকু মেলিব নোৱাৰা ধৰণে চাট মাৰি ধৰিছে। ইমান বগা কেনেকৈ হ'ল? তাই আৰু মিচিকিয়া হাঁহি মাৰি কি ক'লে জান? কি ক'লে কচোন ক? তাই ক'লে, ৱাশ্বিং পাউডাৰ নিমা, ৱাশ্বিং পাউডাৰ নিমা, दूध सी सफ़ेदी नीलमा से आए, रंगीन कपड़ा भी खिल खिल जाए, सबकी पसंद मेरी माँ, ৱাশ্বিং পাউডাৰ নিমা, ৱাশ্বিং পাউডাৰ নিমা। তই মানুহ মাৰি দিবি দেই, এইটো ফটো আঁকা কথা নেকি হে? মোৰতো জীৱ উৰিয়ে গৈছিল। ধৈত, ফটো আকৌ কৰবাৰ।